নমস্কাৰ মই শ্ৰী দিগন্ত ভৰালী আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ এটি বৰগীতৰ বিষয়বস্তু আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু বৰগীতটোৰ হৈছে জয় জয় যাদৱ জলনিধিছা আৰু বৰগীতটো ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে আৰু আশা কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰী ভালে আছে আৰু বৰগীতটো পাঠ্যপুথি হিচাপে নিৰ্বাচন কৰাৰ মূল উদ্দেশ্যটো হৈছে সংগীত হ'লে বলিষ্ঠ গণমাধ্যম সেইবাবে শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীকৃষ্ণৰ মহিমাযুক্ত বেদ উপনিষদৰ মৰ্মাৰ্থপূৰ্ণ কিছুমান ভক্তিদত্তমূলক গীত ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। এই গীতবোৰৰ নিৰ্দিষ্ট ৰাগত বন্ধা শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ গুৰুজনাৰ আজ্ঞা হিৰোধাৰ্য কৰি এনে গীত কিছুমান ৰচনা কৰিছিল। গুৰু দুজনৰ দ্বাৰা ৰচিত এই গীতসমূহক পাছলৈ বৰগীত নামেৰে অভিহিত কৰা হয় আৰু বৰগীতসমূহ প্ৰথম শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত আধ্যাত্মিক যিবোৰ গুণসম্পন্ন গীত সেই গুণসম্পন্ন গীতসমূহ আমি সাধাৰণতে বৰগীত বুলি ক'ব পাৰোঁ আৰু বৰগীত শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত গীতসমূহকে বৰগীত বুলি কোৱা হয় আৰু তেওঁলোকৰ গীতৰ শ্ৰেষ্ঠতা প্ৰদান কৰিবৰ কাৰণে পাছৰ প্ৰজন্মৰ যিসকল শিষ্য আছিল সেই শিষ্যসকলে বৰগীত হিচাপে নামাকৰণ কৰিছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰি অহা সময়ত বৰদৰিকা আশ্ৰমত মন মেৰি ৰাম চৰণেহে লাগু শিক্ষক এটি বৰগীত ৰচনা কৰে। চৰিত পুথিৰ উল্লেখ থকা মতে সেইটোৱে তেওঁৰ প্ৰথম বৰগীত। বিষয়বস্তু মহত্ব সুৰৰ গাম্ভীৰ্য আৰু ভক্তিভাৱৰ আকুল প্ৰকাশেৰে বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। এই মহত্বপূৰ্ণ অসমীয়া সংগীতৰ বিষয়তে আভাস যাতে ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে সেই উদ্দেশ্যে পাঠটো নিৰ্বাচন কৰা হৈছে। বৰগীতটো হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। এইটো পৰীক্ষাত খুবেই আহে যে বৰগীতটো ক'ৰ পৰা লোৱা হৈছে, যে হৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা এই বৰগীতটো লোৱা হৈছে আৰু বৰগীতটো ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱ। আৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি জানোৱেই, তেওঁ এজন সমাজ বিজ্ঞানী আছিল, সমাজ সংস্কাৰক আছিল, নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক আছিল আৰু অসমীয়া জাতি গঠনৰ সমাজ সংগঠনৰ মূল সূতাগৰাকী আছিল শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ বিষয়ে সকলো অৱগত। তথাপিও মই কবি পৰিচয় হিচাপে শংকৰদেৱৰ জন্মটো জানো 1449 চনত তেওঁ জন্ম হৈছিলে। অসমৰ এগৰাকী যুৱ স্ৰষ্টা পুৰুষ, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এখন সমভাৱাপন্ন অসমীয়া সমাজ গঠনৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। তাকে কৰিবলৈ যাওঁতে তেওঁ দুটা মাধ্যম গ্ৰহণ কৰিছিল, এটা হ'ল ধৰ্ম, আনটো হৈছে সাহিত্য। তেওঁ অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সমাজৰ পৰা অস্পৃশ্যতা দূৰ কৰিবলৈ প্ৰয়াস কৰিছিল। ধৰ্ম প্ৰচাৰৰ অনুষংগ হিচাপে তেওঁ সুললিত ভাষাৰে সকলো লোককে বোধগম্য হোৱাকৈ পদপুথি, গীত, নাট, কাব্য আদি ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত সাহিত্যৰাজি হ'ল কাব্য হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমিত মন্থন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ। তেওঁ নাটক ৰচনা কৰিছিলে পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। ৰামবিজয় তেওঁ একেবাৰে শেষ বয়সৰ ৰচনা। গীত ৰচনা কৰিছিলে তেওঁ বৰগীত, ভটিমা, টুটুৱাই আৰু চপয়, নাম প্ৰসংগ, কীৰ্তনমেলা, কীৰ্তন ঘোষা আৰু গুণমালা। শংকৰদেৱৰ জীৱনৰ কীৰ্তন ঘোষা আমাৰ অসমীয়া সমাজত তাৰ গুৰুত্বটো কিমান সকলোৱে জানে, যে প্ৰত্যেক ঘৰ মানুহৰ এখন কীৰ্তন আৰু কীৰ্তন প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰতে আছে। আৰু ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ ভক্তিপ্ৰদীপ, ভক্তিৰত্নাকৰ তেওঁ সংস্কৃত ৰচনা কৰিছিলে আৰু নিবিড় নৱসিদ্ধি সংবাদ আৰু অনাদি প্ৰথম। তেওঁ ভক্তি ৰত্নাকৰ সংস্কৃত ৰচনা কৰিছিলে আৰু ভক্তি ৰত্নাৱলী সেইখন মাধৱদেৱে ৰচনা কৰিছিলে। ইয়াত খুব ভুল হয় যে ভক্তি ৰত্নাকৰ ভক্তি ৰত্নাৱলী, ভক্তি ৰত্নাকৰখন হৈছে শংকৰদেৱৰ আৰু ভক্তি ৰত্নাৱলীখন হৈছে মাধৱদেৱৰ। তেওঁ বহু অনুবাদমূলক হৈছে ভাগৱত, তেওঁ ভাগৱতখনৰ কেইবাটাও স্কন্ধ তেওঁ অনুবাদ কৰিছে। তাৰ উপৰি তেওঁ উত্তৰাখণ্ড ৰামায়ণৰ এটা খণ্ড তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। কীৰ্তন ঘোষা মহাপুৰুষ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদৰ্শন। তেওঁ সাহিত্যৰাজি, অসমীয়া সাহিত্যৰ ভেটিস্বৰূপ। অসমীয়া সাহিত্যৰ অংকীয়া নাটৰ বৰগীত প্ৰৱৰ্তন তেওঁৱে কৰে। অসমীয়া সমাজ আৰু সাহিত্যত যাৱতীয়যুগীয় সম্পদৰে সমৃদ্ধ কৰি 119 বছৰ বয়সত তেওঁ এই হলীলা সম্বৰণ কৰে। আৰু শংকৰদেৱ, মই প্ৰথমে ক'লোঁ যে শংকৰদেৱ এজন যুগস্ৰষ্টা পুৰুষ, তেওঁ অসমৰ সমাজ বিজ্ঞানী। তেওঁ অসমৰ সকলো দিশৰ ওপৰত তেওঁ চিন্তা চৰ্চা কৰি ধৰ্ম প্ৰৱৰ্তন কৰিবলৈ বিচাৰিছিল। আমাৰ অসমীয়া সমাজ জীৱনৰ লগত খাপ খোৱাকৈ আমাৰ অৰ্থনৈতিক দিশৰ সকলো দিশ সামৰি তেওঁ ধৰ্ম প্ৰচাৰ কৰিব বিচাৰিছিল আৰু তেওঁ ধৰ্মৰ মূল উদ্দেশ্যটোৱে আছিল, তেওঁ মাধ্যম দুটা ব্যৱহাৰ কৰিছিল। এটা সাহিত্য, আৰু সাহিত্যৰ যোগেদি তেওঁ ধৰ্ম প্ৰচাৰ কৰিব বিচাৰিছিল। আৰু যিটো জয় জয় যাদৱ জলনিধিছা যিটো বৰগীত, আৰু সেই বৰগীতটোৰ
যিখিনি মূল বিষয়বস্তু ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে বৰগীতটো আৰম্ভ হৈছে আৰু বৰগীতটোৰ মাজেৰে ভগৱানৰ শ্ৰীকৃষ্ণ নামৰ মহিমা পৰম মংগলময় ৰূপ ভক্তিৰ গভীৰ ধাৰা প্ৰকাশিত হৈছে সাগৰ কন্যা লক্ষীৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণ নামৰ মহিমা অপাৰ তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তু পবিত্ৰ হয় আৰু উদ্ধাৰ হয় এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল শংকৰদেৱে কীৰ্তন ঘোষাৰ চতুৰ্বিংশতম অৱতাৰত বৰ্ণনা কৰিছে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত বেদসমূহে কৃষ্ণক স্তুতি কৰা কথাৰে বেদস্তুতি বুলি এটা অধ্যায় এটা কীৰ্তনত সংযোজিত হৈছে বেদদাতা বা শ্ৰোতদাতা শ্ৰীকৃষ্ণৰ নাম কোনোবাই যদি স্মৰণ কৰে তেন্তে তেওঁৰ কামনা সিদ্ধি হয় দিন বা অভাগৰ প্ৰতি তেওঁ কৰুণা অপাৰ ভক্তৰ একান্ত কাম্য মুক্তিবোধ তেওঁ ভক্তসকলক দান কৰে এই জগতৰ জীৱনস্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন সত্য আৰু সনাতন মংগল ৰূপময় শিৱৰূপেও তেওঁ বিৰাজমান সেইবাবে কোৱা হয় সত্যম শিৱম সুন্দৰম তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছে কেশী মধু মূৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছে এইটো পৰীক্ষাত আহে যে তেওঁ কোন কোন অসুৰক বধ কৰিছিলে কেশী মধু মূৰ আদি অসুৰক আৰু তেওঁ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কবিয়ে কৰিছে পীতভূষণ পৰিধান কৰা শ্ৰীকৃষ্ণ শাৰীৰিক সৌন্দৰ্যৰ শৰৎকালৰ জোনৰ সৌন্দৰ্য কোচাৰি পেলায় এনে মধুৰ মূৰ্তিধাৰী ভগৱানক চৰণ কমললৈ কবিয়ে সেৱা জনাইছে কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দৰ্য ভাৱ ভাষা ছন্দ অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হৈছে বৰগীতটো জগতৰ জন জীৱন অৰ্জন জনাৰ্দন দনুজ দুমন দুখহাৰী শাৰীটোত জ আৰু দ ব্যঞ্জন মণ্ডলত বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্য সৃষ্টি কৰিছে একেদৰে শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে সাহিত্য সৌন্দৰ্য বিচাৰত ই অতি উৎকৃষ্ট সৃষ্টি এতিয়া আমি শংকৰদেৱৰ যিটো বৰগীত জয় জয় যাদৱ জ্বলনি দিছে আৰু শংকৰদেৱে প্ৰথম ৰচনা কৰিছিলে বৰগীতটোৰ নাম হৈছে মন মেৰি ৰাম চৰণহে লাগো আৰু এই বৰগীতৰ যি মূল বিষয়বস্তু কৃষ্ণক শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি বৰগীতটো ৰচনা কৰিছে কৃষ্ণৰ শাৰীৰিক অৱয়ৱৰ বৰ্ণনা কৰিছে তাৰ উপৰি তেওঁ যে জগতত কিদৰে সত্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল তাৰ অৱলোকন কৰিছে তাৰ পৰা আমি যদি বৰগীতটো লক্ষ্য কৰোঁ বৰগীতটোৰ কাব্যিক যিটো সৌন্দৰ্য কাব্যিক সৌন্দৰ্যটো খুবেই মন কৰিবলগীয়া ভাৱ ভাষা ছন্দ অলংকাৰ ব্যঞ্জনা আদি হুবহু তেওঁ প্ৰয়োগ কৰা আমি দেখিবলৈ পাইছোঁ তাৰ উপৰি তেওঁ বিভিন্ন ধৰণৰ অলংকাৰৰ যিটো সংযোজন অলংকাৰৰ সংযোজনটো খুব সঠিকভাৱে উপস্থাপন কৰিছে আৰু শংকৰদেৱৰ যুগত ৰচনা কৰা কাব্যটো বৰ্তমান সময়তো ইয়াৰ যিটো প্ৰাসংগিকতা আমি নুই কৰিব নোৱাৰোঁ বৰগীতৰ মানুহৰ যিটো শ্ৰদ্ধা ভক্তি কৰে আজিও সমাজত আছে আৰু শেষত আমি বৰগীতৰ যিখিনি টান কথা আছে সেইখিনি আমি আলোচনা কৰিম আৰু বৰগীতৰ অন্তৰ্গত আৰ্হি প্ৰশ্নখিনি আমি আলোচনা কৰিম আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ